হেল্ল'। বাইদেউ নমস্কাৰ। তামুলী দা নমস্কাৰ, কি খবৰ? মই মানে ভালে খবৰ, এইবোৰ প্ৰগ্ৰেমবোৰ কৰি খালি টিপনি ক্ষতি হৈ আছে বৰ। আপোনালৈ মই ফোন লগাই ভাগৰি গৈছো, কিন্তু তামুলী দাক পোৱা নাই বুজিছেনে? মোৰ মানে আজৰি মানে নাই বুজিছেনে বাইদেউ, য'ত ত'ত যাব লাগে বুজিছেনে, মানুহক কথা দি দিওঁ। হয় নহয় তাকেহে বাৰু আজি ভাল লাগিছে আপোনাৰ লগত কথা পাতিবলৈ পাইছো। বাকী আপোনাৰ ভালে আছে আপুনি? ভাল বেয়া মানে চলি আছো, খালি মানে কি হ'ল দেহাটোৱে তত নাপায়, য'ত ত'ত গুচি যাব লাগে। হয়, প্ৰগ্ৰেম বিলাক ভালে গৈছেগে নে? ভাগে ভাগে গৈছে, তাৰপৰা কৰোণাজনী আকৌ পোৱালি দিলে গাভিনী হ'ল। হয় নেকি? কৰোণাৰ পোৱালী বিলাক বেছিকে দিছে নি বাৰু? বেছি দিছে। কালি আমাৰ ঘৰত এই মা পিঠা বনাই থাকোতে মায়ে সপোন দেখিলে পিঠাই দে হ'ল। এই নহয় তামুলী দা, আপোনাক মানে খুব জৰুৰী ভাৱে লগ পাব লাগিছিলে নহয়। পাৰিলে বাইদেউ এটা কাম কৰিবলৈ, আমি আপোনাক সময় দিম। হয় এই বিহু পাছত সময় দিম, মই এইকেইদিনত কোনো পধ্যে নোৱাৰো। তাকে মানে এইকেইদিনত নালাগে বাৰু, যিহেতু বিহু। তেনেকুৱা হৈ আছে এতিয়া, ছোৱালী পতাই আছো এতিয়া বুজিছে নাই, মানে পিছল খাই গৈ আছে। নিশ্চয় আপোনাৰ ছোৱালী টেনচনটো দূৰ হব। বুজিছে নাই, কালি এতিয়া মোৰ মাইকী মানুহে আমি থানাত থাকিলো 1.5 ঘণ্টামান। কেলে বা? তাৰ মাইকীজনী হেলমেটটো খোপাটো খুলকি পৰিলে, আকৌ হেলমেট কৈছিলে একদম বিৰাট জমনি হৈছে দেই, মই চাইছিলো সেইটো ভিডিঅ'। আৰু মানে বিৰাট দিছে মানে, সঁচাকে আপুনি কনচেপ্ট বিলাক যে ক'ত পায় মানে, সদায় এনেকে হহুৱাই যাওক মানুহক। ভগৱানে মানে আশীৰ্বাদ কৰিছো ইয়াৰ পৰাই, ভালে থাকক আৰু। তাৰপৰা বৰ দিগদাৰ, তোমাৰ মাইকী মানুহ এতিয়া জিন্সৰ পেণ্ট আনিলো বুজিছেনে? আজিকালি জিন্সৰ পেণ্টহে নেকি? জিন্সৰ পেণ্ট কিনি এতিয়া কমৰবোৰ নেখায়, তাৰপিছত কালি কোঠাই 200 কৰি মায়ে এটা কাটি পেলালে। সুস্মিতা কি হ'ল? তাই হেৰি হ'ল, এপেণ্ডিক্স হ'ল, তাৰপৰা কুকুৰ এখন পেটত ভৰাই দিলো কালি। কিমান ডাক্তৰ হলে নি থাকিব? কৃষ্ণ, সেইবিলাক নকৰিব পাই। এপেণ্ডিক্স কুকুৰি চুকুৰি এইবিলাক নভৰাব ভালে। নহয়, কিমান ডাক্তৰ হলে নিব, চব গুৱাহাটী নিছো, পাকিস্তান নিছো। হয় পাকিস্তান। পৰহি দিনা তাই সেই সাধাৰণ লেট্ৰিন কৰোতে অকমান মানে সেই পায়খানা ঢিলা হ'ল, তাই মানে ডাক্তৰ ঘৰলে নিব লাগে। কৃষ্ণ তামুলী দামত পাগল হব দিয়া। হেৰি নহয়, বাকী মানে খোৱা বোৱাবোৰ অলপ ভাল কৰিব, যাতে শৌচ চৌচবোৰ খোৱা বোৱা ভালে কৰিছো, ব্ৰইলাৰ খোৱা, মতা খোৱা, ডিম খুৱাও। হয় নেকি? তাৰপৰা কেৰা বনৰ ৰস। পিছে আজি মাঘৰ বিহু মানে খানাটো কি হব? মাঘৰ বিহু হেৰি আছে, এই গাহৰি মানে ডেড বডি কৰা গাহৰি কোঠাই কটা। হয় নেকি? তাৰপিছত টুকুলাই আছে, মেলাই নহয় টুকুলাই নেকি? তাৰপিছত এই খুদ বিলাহী আছে, ঘৰৰ চৰ্তৰ ওপৰত লগা। নিশ্চয় গলে খাবলৈ পাম ন? পাবা ধুনীয়াকে পাবা, তুমি যেনেকুৱাই তুমি খাবা। আমাৰ মানে মেজি 3 মহলকে পাতিছো। ভাল লাগিছে দেই তামুলী দা, আজি কথা পাতিছো মই আপোনাৰ লগত। 3 মহল মেজি হব আমাৰ। হয় তামুলী দা, বিশেষকে মই আপোনাক অনুষ্ঠানততো থাকিবই, এই যে আপোনাৰ এটা একদম চুপাৰ ডুপাৰ হিট হৈছিলে আশীৰ্বাদ এটা। এইটো কেৰেপাই ঘৰত পাতিছে সকাম। এইটো বহুত দিন হ'ল, এইটো ৰিচাৰ্জ কৰিব লাগিব আকৌ। দিন হ'ল, কিন্তু সেইটো মানে একদম মাইণ্ড ব্লয়িং। কি কম আপোনাক, মানে অকণমান শুনিবলৈ পালে। এইটো মানে কৈছে ভাল বোলে, নমুৱাই যে নমু সেৱা পেটকুলি ভকতে কৈছে বোলে, আবাৰ কল কাৰোবাৰ কথা বোলে কেৰেপাই ঘৰ মাৰিছো, কাৰোবাৰ জিতেনকো মাৰিছো, ৰমেনকো মাৰিছো, চয়নকো মাৰিছো, কাৰোবাৰ গুণকো মাৰিছো, এডিয়া চাল কোমল চাল আনিছো, বামে গাখীৰ আনিছো, ইয়াতে শৰণাকাউতে মিনুকা আছে, তামোল চালে গামো চালে তামোল নকটা হ'ল, আজিকালি ভয় কৰা হ'ল, সেইকাৰণে চগুটিকা আনিছো, চুপাৰি আনিছো, কণাকাউতে মিনুকা আছে, এখিলা ঘৰ মিলাই দিছো, এখিলা কেৰেপাই গুণে, ৰমেনে গুণে, পপিল গুণে, শচীনে গুণে, সকলো আহিছে, গোটৰ ধৰা আছে, সোনকালে মাৰিবলৈ লৰালে গৈছে, কুকুৰে মুকুৱে গোটেইখন গৈছে, চৰণাকাউতে মিনুকে কল নপকা কল পকাই দিব পাৰো, শিৱলাখন নকওঁ, এখিলা চৰণাকাউ উদ্ধং নাই, বামুণে গোসাঁই গোটেইখনে মহতে সমাজ। এতিয়া যেনেকে সকলে নীতি নিয়ম কৰিছে, হয়নে কাকতে এখিলা খাই পেলাই যেতিয়া গমলা পাত খিলা লৈ টুকটুককে লম মাৰিবলৈ জানে কিন্তু কিবা গলে দোকানৰ ওচৰতে বন্ধ কৰিব লাগে। কেৰেপাই ঘৰৰ সকাম কিন্তু একদম পুৰা হিট হৈ গৈছে দেই, সঁচাকে। হেৰি ভাল লাগিলে নিশ্চয়। আকৌ আপোনাৰ পৰা একদম ধুনীয়াকে আমি নতুন হেৰি শুনিম, ভিডিঅ' আমি আপোনাৰ পৰা পাই আছো, আৰু আমি লাইভ আপোনাৰ পৰা ল'ম। শুভেচ্ছা থাকিল, ভালে থাকক দেই। মই ভালকে আছো, খালি মোৰ মানে কিছুমান তাবোল মানে মাইকীয়েহে দি থাকে, মোৰ একো নাই বাৰু। হয় নেকি? এতিয়া তাক ইমান মৰম কৰো, গাখীৰে মোক ধুবলৈ কোনোবাই দিব পাৰিব বাৰু? গাখীৰে মোক ধুবলৈ দিয়ে নেকি? গাখীৰে তাইক মোক চব। কালি পমদিয়া গাঁৱত আনিছো, তাই মানে মোৰ কামনি আছে। 42,000 টকা দি পমদিয়া গাঁও আনিছো। ইছৰাম, হয় নেকি? এতিয়া টোপনি গৈছে নাই পিছে? তাই গৈছে, তাৰমানে মৰিয়াই খোৱালো। এতিয়া সেই বেয়াও লাগে তাইক, এতিয়া বেছি নতুন মাইকী আনিলো, এতিয়া প্ৰথমতে মৰম পাই, এতিয়া মাতো এতিয়া মোৰ কথা কয়। এটা কথা নহয়, মই এটা কথা জানিব বিচাৰিছো, আপোনাৰ এই ৱাইফ আৰু সুস্মিতা একে নে বেলেগ বেলেগ বাৰু? দুইজনী আমাৰ একেটা কোৱালিটিয়ে, এথুকা যেনিবা গছত লগা, এথুকা মৰমত ফটোৱা।
হয় নেকি তাকে মই কনফিউজ হৈ থাকো সুস্মিতা বা কোন আকৌ বা নতুনকে ৱাইফো গোটালে বুলি কৈছে সেইগৰাকী বা কোন ন দুজনী তাৰমানে মাই গড মই তেনেকে আৰু ভাল দিয়া ন মই পাগল হব দিয়া দেই হেৰি পাগল হব নাই ঘৰত কোনো নাছা পাগল নহবা চা মাতো তুমি পাগল নহবা দেই কৃষ্ণ বাকী ভালে থাকক দুইগৰাকীৰ লগতে ভালকে থাকক আৰু ভালকে মানে একদম মৰম চেনেহৰ মাজত থাকক ন হেৰি ঘৰত কোন কোন আছে ঘৰত মোৰ মা আছে দেউতা আছে ভাইটি আছে ভতিজা আছে গোটেইখিনি আছে আৰু পৰিয়ালকে নমস্কাৰ থাকিলে হয় 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 নমস্কাৰ আপোনালৈও একদম বিহুৰ শুভেচ্ছা থাকিল লগতে নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু এটা কথা তামুলিদা মই আপোনাক এইডোখৰতে কওঁ আপোনাৰ ক্ষেত্ৰত আপোনাৰ যে ভিডিঅ' বিলাক কৰাত যে বিশেষভাৱে সহায় কৰি দিয়ে আমাৰ এই নামটো কি আছিলে তেখেতৰ প্ৰশান্ত হয় নাই তেওঁলোককো কিন্তু ক'ব লাগিব দেই তেওঁলোকে এটা বহুত ডাঙৰ কাম কৰি আছে মানে তেওঁলোকে মোক লৈ ফুৰে এতিয়া মোৰ নামতে এখন নিলো তেওঁ নিজে লৈছে খালি মানে এটা মাকে সিহঁতক চাকৰি তাকৰি নাই যদি লোৱাটো গাড়ী চাহ ভাড়া কৰিয়ে মোৰ লগত যায় হয় 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 নহয় তেনেকুৱা কাম বিলাক আচলতে মানে কি আপোনাক যে চবকে এইটো শক্তিও নিদিয়া চব মোৰ লগত নাযায় এই ল'ৰাজন মোৰ লগত ভাল অকলকে লোৱা এটাহে হয় 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 ভাল লাগিছে মই তেওঁক কথা পাতিছো আপোনাক নোপোৱা আগত ভাল লোৱা একো নিচা পানীও নাখায় মানে বৰ ভাল লোৱা চিধা লোৱা হয় 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 নিশ্চয় লগ পাম সকলোকে লগ পাম ন ভালকে দেবা তোমাৰ মাতটো বৰ গলা আছে দেই কৃষ্ণ হেৰি পিছে আমি কি বুলি মাতিম আপোনাৰ তামুলিদা বুলি মাতিম নে বেলেগ কিবা নামেৰে মাতিব পাৰিম মোক আপুনি হেৰি বুলি মাতিলেই হ'ব এই মোৰ নাম পুৰস্কাৰ পুৰস্কাৰ দাক পাম নে এনেকলে হ'ব বঢ়িয়া বঢ়িয়া আপোনাৰ যিমান নাম আছে গোটেইখিনি কব অনুষ্ঠানটোতে মোৰ নাম এনে পুৰস্কাৰহে তাৰমানে পুৰস্কাৰ সকলোৱে মোক দিয়ে যে হয় 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 নিশ্চয় আপুনি পুৰস্কাৰৰ যোগ্য বাৰু আৰু সদায় এনেকে পুৰস্কাৰ পাই থাকক ন হয় এতিয়া হেৰি বাকী বিহু যা যোগাৰ কেনেকুৱা বিহু মানে হেৰি 30 লাখ মান টকা খৰচ কৰিছো কালি পিঠা বনোৱা মেচিন এটা আনিলো হয় নেকি তাৰপিছতে পিঠা বনোৱা মেচিন এটা আনিছো হয় তাৰপৰা বাহিৰা দেশৰ চিৰা আনিছো আমাৰ অসমীয়া চিৰা পিঠা পিছে উঠিছে নাই হেঁচা পিঠাটো উঠিছে কালি 1.5 লাখ মান পিঠা মায়ে বনাইছিলে ৰাতিতে বনালে 1.5 লাখ বনালে হয় নেকি এখন সংঘৰীয়া মিটিঙলৈ নিব হয় 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 কিবা স্পেচিয়েল প্ৰগ্ৰেমৰ কাৰণে নেকি প্ৰগ্ৰেমৰ কাৰণে নিব তাৰপৰা এই বুনিয়া মায়ে ঘৰতে বনালে কালি হয় নেকি তাৰপিছত এই আলু আৰু ফুলকবি এনেকে মাছৰ পেটুপা এটা কিবা মিঠাই বনাইছে এইটো স্পেচিয়েল থাকে এইটো স্পেচিয়েল তাৰপৰা ফুলকবি পা হয় তাৰ ফুলকবি কেঁচা বিলাহী হয় তাৰপৰা নাৰিকলৰ পানী চব মিক্স তাৰপৰা ডাল চেনি বঢ়িয়া আপুনি নিশ্চয় গলে খাবলৈ পাম ন তুমি টেবুলত আমাৰ ফুল হৈ থাকে আমাৰ হটকেছত মানে আমাৰ মিঠাই বৰ এটা চৌকেছে আছে আৰু কওক ভাত খালে ভাত আধা খোৱা হ'ল মানে কি হ'ল মাইকীজনীয়ে মুখখন উফলাই আছিলে কিয় বা কব নোৱাৰো মই আকৌ কব না তাই মানে চালনী মাছ নাখায় হেনো হয় এহঁতৰ আকৌ বাপেকে ঘৰত ফিচাৰী আছে মোৰ ঘৰতো ফিচাৰী নাই হয় হয় মই বোলো খাচোন তই মোৰ ঘৰত খা একো নহয় তাৰপৰা হেৰি মোক আৰু মুখখন উফলাই আছে মই একো নকলো মই ডিম এটাকে বইল কৰি দিলো দেই তাৰপৰা ডিমটো আকৌ কব নোৱাৰো ডিমটো যে ঘোলা ওলাব মইনো কেনেকে গম পাব চালনী ডিমে তাৰপৰা তাই মোৰ মুখলৈ দলি মাৰি দিলে কাজিয়া হব লাগে জানো চক একদম বেয়া কথা দেই এতিয়া মই তাইক মানে একো কোৱা নাই তই বোলো আজি ৰুমত শু আৰু ৰুমতে হাত তই আজি কলৈকো ওলাই যাব নোৱাৰ তই ইয়াত থাক আজি ৰুমত থাক তই আজি পানিচমেন্ট মানে সেইটোৱে দিলে তাইক ৰুমত থাক খোৱা বোৱা তই একদম ফ্ৰী পাবি মই আজি তোৰ নামতে মই আজি ভাত সাজ নাখাওঁ তই খালি আৰামত খা আজি তথাপি তাৰমানে খোৱা বোৱাটো বন্ধ কৰা নাই খোৱা বোৱা তাইক তই খা মই নাখাওঁ বোলো তই যেতিয়া মানে প্ৰমাণ মানে মৰমটো যে কিমান আছে প্ৰমাণটো পাই গৈছো আৰু ন চব কালি যাওক এই মাঘৰ বিহুত কোনোবাই জানো কাপোৰ দিয়ে বাৰু খোৱা বিহুৱে এতিয়া কালি চব এটা ব্লাউজ আনিছো বুজিছে নে 440 ব্লাউজ বুলি কয় কি 440 ব্লাউজ এইটো মানে হেৰি গছৰ পাতৰ পৰা বনাইছে নিম পাতৰ পৰা 440 ব্লাউজ নেকি সেইটো নিম পাতৰ পৰা বনাইছে সেইটো 84,000 বুজিছে নে বাপৰে হয় নি সপোনত পোৱা দৰমহাহে আৰু সঁচাকে দেই তাৰপৰা হেৰি মুঠিবলৈ চৰিয়া এটা আনিছো শব্দ নকয় মানে ওলাই যাবলৈ অকণ দিগদাৰ হ'ব দিগদাৰ নহয় মই তাইক ৰাতি অকলে ওলাই যাব নিদিওঁ মই তামুলিদা
মই এতিয়া হৰি পৰিম মই দলং এখনৰ ওপৰত উঠি আছো নাপাই বাবা দেহা নপৰিবা দলং এখনৰ ওপৰত উঠি আছো এতিয়া বৰ্তমান বিহু বতৰত যদি মই আজি ঢেল খাই পৰিবলৈ হয় নহয় মোৰ অৱস্থা বেয়া হব মোক হস্পিটেলতো নেৰাখিব আজি দেই নিশ্চয় আকৌ মই আপোনাৰ লগত কথা পাতিম কাৰণ এতিয়া মোৰ এনাৰ্জি শেষ হৈ গৈছে আৰু মানে গম পালে বেয়াটো কেতিয়া ভুলতো নাপাওঁ খালি মই এতিয়া চিন্তা হৈ গৈছে অনুষ্ঠানটো কৰোতে মই আপোনাক মানে এংকৰ হৈ থাকিম নে এনে গৈ পেলাই কিবা হ'মগে সেইটোহে চিন্তা লাগিছে মই তেতিয়া নজমাও তাকে দেই বিৰাট ভাল লাগিছে সঁচাকে দেই অকনমান খুলি হাঁহিব পৰাটো বিৰাট ডাঙৰ কথা মোৰ আজি মানে কি বিৰাট ভাল লাগিছে দেই একদম সঁচাকে এনে খুব লাগিলে তামোল দা মই আপোনাৰ ফোনৰ কাৰণে বহুত অপেক্ষা কৰি আছিলো ভাবিছো সেইদিনাখনি তেখেতে কৈছে আহি নাই মই ভাবিছো তামোল দা ক'ত গ'লগেনো তাৰপিছতে আজি ৰাতিপুৱা যেতিয়া মোৰ চাইলেণ্ট আছিলে মোবাইলটো যেতিয়া মানে দেখিছো আপোনাৰ নামটো আহিয়ে মুঠতে লগাইছো আৰু হেৰি ধুনীয়াকে কব এড্ৰেছটো দিব আমি যাম দেই এই নাম্বাৰতে ফোন কৰিলে সকলো পাই যাব ঠিক আছে দাদা ভালকে থাকক দেই এই বিহু 3 দিনৰ পাছত ফোন কৰি আছো দেই ঠিক আছে নিশ্চয় ওকে ডবল ওকে টেক কেয়াৰ ভালকে শুই থাকা এই ফ্ৰিজৰ পানী মুখখন ধুবা দেই হয় ফ্ৰিজৰ পানী মুখখন ধুই লওঁ ভাল লেট্ৰিন বাথৰুম ভালকে কৰি ল'বা হা আজি ফ্ৰিজৰ পানী ঢালিলে ঠিক আছে দেই নামুল্লা হ'ব